কাণ্ডৰ পাছতে লজ্জিত পাৰ্বত্যবাসী কিন্তু ছ'চিয়েল মিডিয়াত একাংশৰ আক্ৰমণ গ্ৰেপ্তাৰ কৰা হৈছে ছ'চিয়েল মিডিয়াত তেনে মন্তব্য কৰা বহুজনকে কিন্তু তাৰ মাজতে অসম আৰক্ষীৰ এজন জোৱানৰ এখন বিশেষ ফটো অসম আৰক্ষীৰ এজন যুৱকৰ এটা ফেচবুক আপডেট কাৰ্বি আংলঙৰ সেই ঘটনাৰ পাছতে বিভিন্নজনে বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত আপডেট কৰিছিল কিন্তু সেই বিষয়টো চোকা নজৰ আছিল অসম আৰক্ষীৰ কিন্তু তাৰ মাজতে অসম আৰক্ষীৰ এজন বিশেষ জোৱানে ইতিমধ্যে এটা ফেচবুক আপডেট দিছে আৰু সেই ফেচবুক আপডেটটো ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ হৈছে কিয়নো যেতিয়া অসম আৰক্ষীয়ে কাৰ্বি আংলং জিলাৰ ঘন অৰণ্যত অভিযানত নামি পৰিছিল তেতিয়া হেনো সহায় কৰিছিল কাৰ্বি বড়ো ভাই ভনীহঁতে অৰ্থাৎ যেতিয়া তেওঁলোকে একো নোখোৱাকৈ অভিযানত নামি পৰিছিল তেতিয়া তেওঁলোকক এসাঁজ খাবলৈ দিছিল তাৰেই কাৰ্বি বা বড়ো ভাই ভনীসকলে কাৰ্বি আংলঙত চলোৱা অভিযানৰ এখন ফটোও দিছে আপডেটটোত হয় কাৰ্বি আংলঙৰ ঘটনাক লৈ অসম আৰক্ষীৰ দীপক বড়ো নামৰ এই জোৱানজনে লিখা আপডেট এয়া লগত তেখেতে দিয়া এই ফটোখন আপডেটটোত থকা অনুসৰি ফেচবুকত বহুতৰে পোষ্ট দেখিছো দুখ কৰিছে কেইজনমানে কিন্তু গোটেই পাৰ্বত্যবাসীক বেয়া কমেণ্ট কৰি আছে বহুজনে ভাল মানুহ বেয়া মানুহ সকলোতে আছে সেইবুলি গোটেই পাৰ্বত্যবাসী তথা কাৰ্বি আংলঙক বেয়া কোৱাটো ভাল কথা হোৱা নাই একেদৰে কাৰ্বি আংলং জিলাৰ ঘন অৰণ্যৰ মাজত আৰক্ষীৰ এই জোৱানজনে চলোৱা এক অভিযানৰ এই ফটোখন আপলোড কৰি তেখেতে লিখিছে যেতিয়া মই জীৱনৰ এক যুদ্ধত কাৰ্বি পাহাৰত 3 দিন 3 ৰাতিৰ কাৰণে সোমাই পৰিছিলো তেতিয়া মই আৰু মোৰ টিম বৰ ভোকত আছিলো আমাৰ অৱস্থা নাইকিয়া হৈ পৰিছিল কিন্তু তেতিয়া আমাক এসাঁজ যোগান ধৰিছিল তাৰেই কাৰ্বি ভাই ভনী তথা আই পিতাইহঁতে সেয়া কি মানৱতা নহয় নেকি বুলিও প্ৰশ্ন কৰিলে নিজৰ আপডেটটোত আৰু অসম আৰক্ষীৰ জোৱানজনৰ এই ফেচবুক আপডেটটো এতিয়া বৰকৈ চৰ্চা হৈছে ছ'চিয়েল মিডিয়াত ব্যুৰ ৰিপৰ্ট আছাম টক্স